गसाइगावनि कुसुगावआव मोजां दालां गैयैनि थाखाय जालाखार जानांदों ओनसोलनि थागिबिफोरा। गसाइगाव महकुमानि सिङाव थानाय फेसादाब्रि मान्दारिया नांजाबनाय खावरा दैसानि दालाङाव गोबां समनिफ्रायनो बानायजायैनि जाहोनाव जालाखार बिलाखार जादों थासारिया। नांगौबादि दालां गैयैनि थाखाय हाथिगर, रमेन्द्रपुर, कुमतला आरो निउ दरदरानि फरायसाफोर, फालांगिरिफोर आरो ओनसोलनि रायजो राजाफोरा हान्थिनायाव गोबां खस्थ' आरो खैफोदजों बारनो गोनां जादों बे दालांखौ। थांनाय सोरखारनिफ्राय लानानै दानि सोरखाराबो गले गले खावलायब्लाबो जेबो उदिस लायाखै होननानै अजद खालामदों रायजो राजाफोरा। लोगोसे बे ओनसोलनिनो गोनां जानाय दालांनि गोख्रोंनो राहा लानानै खालामनानै होनो गोख्रों खावलायदों ओनसोलारिफोरा। এখন গাঁৱৰ স্থানীয় বাসিন্দা। এই সোশ্যাল মিডিয়াৰ দ্বাৰা মই চৰকাৰৰ প্ৰতি এই ভঙা দলঙৰ এটা আহ্বান, সেই আহ্বানটো হৈছে এই ভঙা দলঙৰ কাৰণে এই স্থানীয় ৰাইজে এই ভঙা দলঙত পাৰ হওঁতে যথেষ্ট অসুবিধাজনক হৈছে, কিয়নো আমাৰ এখন গাঁৱৰ যথেষ্ট ষ্টুডেণ্টবিলাক আছে, ছাত্ৰ ছাত্ৰীবিলাক আছে আৰু সেই ছাত্ৰ ছাত্ৰীবিলাকে এখন দলঙত পাৰ হওঁতে যথেষ্ট অসুবিধাজনক হৈছে। আৰু ইয়াৰ লগতে আমাৰ গাঁৱৰ ৰাইজে স্থানীয় বজাৰত অহা যোৱাৰ কাৰণে যথেষ্ট অসুবিধাজনক হৈছে। আৰু ইয়াৰ লগতে গাঁৱৰ ৰাইজে ধানবোৰ মিলিং কৰোঁতে ধানত যেতিয়া চাইকেল দি লৈ যোৱাত, ঠেলা দি লৈ যোৱাত তেনেকুৱা যথেষ্ট অসুবিধাজনক হৈছে। সেইটোকে মই গাঁৱৰ স্থানীয় বাসিন্দা হিচাপে চৰকাৰক সেইটোকে আহ্বান কৰোঁ, যাতে আমাৰ এই দলংখন সোনকালে মেৰামতি কৰে। তাৰ কাৰণে BTC চৰকাৰ তথা অসম চৰকাৰকে মই আহ্বান কৰিছোঁ। এই দলংখনৰ মাজেৰে কিমান গাঁওখনৰ ৰাইজে অহা যোৱা? এই দলংখনৰ মাজেৰে প্ৰায় 7খন গাঁৱৰ ৰাইজে অহা যোৱা কৰে।